অগ্নিদেৱতা চিয়াৰ্ছ চিকেন পুৰি আছিলো কেকৰ মালিক কেক খাবা নাপলা হেল্ল' এভৰিৱান আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ 2023 হ'ল লাষ্ট ভিডিঅ' বনাব গৈ আছোঁ 31 যিহেতু আজি তো এনেকৈ সৰুকৈ আমাৰ স্কুলৰ ফালৰ পৰা এটা খানা আজি আমি আয়োজন কৰিছোঁ তো সেইটোৰে সৰুকৈ এটা ব্লগ বনাম তো একেলগে এনজয় কৰোঁ আমি 31টো ভাবিলোঁ কি আপোনালোককো বহুত দিন ভিডিঅ' দিব পৰা নাই তো আজি একেলগে ভাবিলোঁ কি একেলগে ভিডিঅ' বনাই একেলগে খানা চানা চববিলাক দেখাম আৰু তো মোৰ লগতে খানা খাব আপোনালোকে ৰেডি হওক আৰু ইফালে আমাৰ সৰু ছোটা পেকেট বাৰা ধামাকা আয়োজন কেনেকুৱা আজি খানা চানা আছেনে নাই খানা চানা মানে আছে আজি মানে ক্ৰিকেট খেলি আছে সেইদিনা ফাইনেল জিতছোঁ 10,000 টকা বা আজি খানা আছে ক্ৰিকেট খেলি ফাইনেল জিতিছে 10,000 টকা গাইছ বঢ়িয়া ক্ৰিকেট খেলে নাইচ কংগ্ৰেচুলেশ্যন কেছে হো আচ্ছা গুড এইফালে আছে ছেম কি খবৰ ভাল বঢ়িয়া 10,000 কৰোঁ কৰি পেলাই যাম আমাৰ লোকেশ্যনলৈ তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক এয়া বাজাৰ কৰা হ'ল আমাৰ এয়া দেখিছে বাজাৰ তো বাজাৰ হ'ল এতিয়া আমি যাই আছোঁ এইখিনি দি আহোঁ বাজাৰখিনি দি লওঁ দি পেলাই তাৰে পিছত গোটেইবিলাক আহি লগ হ'ম একেলগে বনাম একেলগে খাম আৰু বাকী আপোনালোকক লৈ কিনে অলপ পঠাই দিম পাৰ্চেল কৰি যিখিনি থাকে আৰু আমি খাই লৈ একেলগে খাম আমি তো আজিৰ লাষ্টৰ দিনটো বছৰৰ এনেকৈ পালন কৰোঁ লাষ্টলৈকে 12টাক লৈ ৱেইট কৰক বহুত ধামাকা হ'ব আছে আৰু বাকী তো গাইজ আহি আজি আমাৰ খানাৰ স্থলীলৈ আহি পালোঁ মাংস ধোৱা কৰ্মটো প্ৰথমতে মই কৰিম ওচৰত আনা অলপ কেমেৰামেন ওচৰত আহা এয়া আনিছোঁ আমি চিকেন তো এতিয়া 1.5 কিলো চিকেন আছে তো বঢ়িয়া কৰি মাংসটো ধুই লওঁ এইফালে ধুই লৈ তাৰে পিছত অলপ দেৰিয়ে হ'ল 9টাই বাজে কিন্তু উপায় নাই 12টাক লৈ যিহেতু টাইম আছে টেনশ্যন নাই 12টাৰ পিছতহে হেপী নিউ ইয়াৰ হ'ব সেইকাৰণে প্ৰথমতে মাংসটো ধুই তাৰে পিছত লাহে লাহে আমাৰ কাৰ্যসূচীখিনি আৰম্ভ কৰিম তো গোটেইকেইটা এতিয়াহে লগ হ'লোঁ আৰু চাই থাকক তো গাইজ মাংস চাংস ধোৱা হৈ গ'ল পুৰা এই ফালটো আৰু ইফালে আমাৰ পিংকি মেডামে কাটি আছে জ্বালা নহয় পিঁয়াজ আৰু এইফালে আদা নহৰু কাটি আছে এই ফালটো কৃষ্ণা আৰু এয়া মনীষা তাই আলু চালাব আলুটো অৱশ্যে চেলাই আছে নতুন আলু অনা হৈছে এইটো আমি লিখিত নামাৰোঁতে গাইছ হয় না কি লিখিত মাৰি আপোনালোকৰ লগত কথাই পাতি দিওঁ ঘৰৰ মানুহ নিচিনা হৈছে চব একো নহয় আৰু এইফালে ধনিয়া আছে ধনিয়া পাত্তা একদম সুগন্ধময় কৰাৰ কাৰণে মাংসৰ আঞ্জাখন আৰু এইফালে আছে আমাৰ নিমখ চাউল এইগিলা আমি একো বনাই হোৱা নাই খালি আমি ৰেডিহে কৰি আছোঁ এতিয়া বাজিল 9:10 লাহে লাহে বনাম আৰু এয়া আমাৰ ষ্টিক স্পেচিয়েলি অনা হৈছে এইটো আমি অলপ মাংস পুৰি খাম মানে ৰাসত খাইছিলোঁ তো টেষ্টটো পুৰা মাংসৰ টেষ্টটো মানে পুৰা বহি গৈছে মুখত তো আজি অলপ ট্ৰাই কৰিম আমি ইমান টেষ্টি নহ'ব কিন্তু খাম আৰু তো এয়া যোগাৰখিনি হ'ল গোটেই ৰুমটো ধুনীয়া একদম বঢ়িয়া চাওক খানা খাৱাই ৰুম ইফালেও আছে অলপ আৰু বাকী দুজন আমাৰ আহি আছে ডান্সাৰ সেই দুজন অহাৰ পিছত সিহঁতকো বঢ়িয়াকৈ কামত লগাই দিম মাংসটো এনেকৈ ধুই কিনে থৈ দিয়া হৈছে আইটেম বহুত বেছি নাই ব্ৰইলাৰ আছে তাৰে পিছত আৰু কি আছে দালি আছে আলু ভাজা আছে পাপৰ ভাজা আছে তাৰপিছত সৰু বাপাও কেনেকৈ আছে এইকেইটা চকুৰ একদম পূৰা লাগি গৈছে আৰু পানী আছে লাষ্টত সেই পানী নহয় এইটো নৰ্মেল পানী অগ্নিদেৱতা অগ্নিদেৱতাই নাম জ্বলিছে বঢ়িয়া আৰু মাংসখিনিত এনেকৈ মছলা পাতি দি দিয়া হৈছে বঢ়িয়া কৰি কাৰণ অলপ মেৰিনেট কৰি থ'ম যাতে আৰু টেষ্ট হয় মজা একদম চাওক গোটেইখিনি মছলা দি কিনে এতিয়া নেই পূৰা সানি দিলোঁ এনেকৈ এতিয়া আমাৰ সিজি আছে বঢ়িয়া কৰি চববিলাক দি দিলোঁ আৰু এই দুজন আমাৰ স্পেচিয়েলি ৰেডি কৰা হৈছে আজিৰ কাৰণে বিশেষ ইয়াতে পুৰিম পুৰি কিনে আৰু বঢ়িয়াকৈ এইটো খোৱা হ'ব এইটো চাওক একবাৰ ৱাও বিউটিফুল হা তাৰে পিছত আমাৰ এটা কেকো আছে তাৰমানে মনীষাই ধুনীয়া কেক বনায় তো আপোনালোকে যদি অৰ্ডাৰ দিয়ে মানে হাউলিৰ কোনোবাই যদি চাই আৰু ওচৰে পাজৰত যদি অৰ্ডাৰ দিয়ে তলত কমেণ্ট বক্সত কৈ দিব কণ্টেক্ট নাম্বাৰটো মই বঢ়িয়া কৰি দি দিম ধুনীয়া কেক মানে আজিও বনাইছে আৰু ইফালে আছে আমাৰ সুন্দৰ লাল চাহ কিন্তু এইটো অলপ বেয়া হেনকৈ দেখি যেনেকৈ বঢ়িয়া কৰি বাকি দিয়া হৈছে তাতে কিন্তু এইটো অনলি লাল চাহ দেই এই টিপটটোত আছে হা আমিতো এইবিলাক একো নাখাওঁ না আমি লাল চাহে খাম আৰু এই আমাৰ খানা আৰু শাম কে লিয়ে চিয়াৰ্ছ লাল চাহ ইফালে আমাৰ এইটো স্মক চিকেন পুৰি আছিলোঁ আধাতে হ'ল পুৰা তাৰমানে আমাৰ এতিয়া কেক কাটিব লগা আছে কাৰণ 12টা বাজে যিহেতু 12টা বাজে
অকল এই তিনিটা আপি আছে একো নকৰে একোৱে নকৰে খালি অকল কাটি দিছে অলপ এইবিলাকে খালি কাটি দিছে অলপ চলপ বাকী মাংস বনালো মই এতিয়া দালিও বনাব আছে হা আচ্ছা ঠিকে আছে কমৰৰ বিষ উঠিল মোৰ আৰু মাংস বনালে ইহঁতে যিয়ে নহওক আপোনালোকেতো খাই আছে খানা চবে বাৰ্থডে বাৰ্থডে নহয় বঢ়িয়া এয়া কাটিং হৈ আছে আমাৰ কেক হেপী নিউ ইয়াৰৰ চাওক তো গাইস এতিয়া বাজিল 12টা তো সকলোকে হ্যাপি নিউ ইয়ার আমার ফালৰ পৰা তো এতিয়া আমি কেক কাটিম লেটস গো 3 এই উল্টা হল যাই 3 2 1 গো হ্যাপি নিউ ইয়ার বঢ়িয়া বনাইছে এটা মকলিন থোৱা আমি বানাই আছো দেখো এয়া কেকৰ মালিক কেক খাবা না বলা মালিকে না ভোক লাগি আছে না উপায় নাই না সারা দে হস্তি ভাত খাই দিছে গাই কেকটো এয়া আৰু এনেকৈ বহুত টাইম পুৰাৰ পিছত কিবাকে অলপ সিজিল আৰু এইখিনি এতিয়া ওলাই কিনে বঢ়িয়াকৈ কাটি কিনে তাতে পুৰা পিঁয়াজ জ্বালা সানি দিয়া হ'ব মজা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো তো সকলোৰে দিন ভালে ভালে যাওক সকলোতে তেইছটো আমি এনেকৈ বিদায় দিলোঁ সুখ দুখেৰ মাজেৰে আৰু 24টো এনেকৈ আমি আদৰণি জনালোঁ আৰু আশা কৰোঁ এই বছৰটো সকলোৰে কাৰণে ভালে কুশলে যাব তো আকৌ এবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা সকলোকে জনালোঁ হেপী নিউ ইয়াৰ গাইজ বম চম ফুটা হ'ল চামটো কমে দিয়ে বঢ়িয়া বঢ়িয়া আমাৰ এনেকৈ আজিৰ আয়োজন এয়া আইটেমখিনি দেখিছে আপোনালোকে তো আমি সকলোৱে বহি গ'লোঁ বঢ়িয়া লাষ্টত আমি দুজন আছোঁ বাকী তো এতিয়া বাজিল 1:30 তো ভাতটো খাই লৈ বঢ়িয়া কৰি আৰু লাষ্ট কথা পাতিম লাষ্টবাৰৰ বাবে তো ভাতটো আমি খাই লওঁ ইহঁতে খাই আছে বঢ়িয়া কৰি এয়া অলৰেডি ভাতটো বঢ়িয়াকৈ খাই লওঁ কেনে হৈছে পিংকি চাল খা হ'ল গোটেইকেইটাৰে জয়ীবৰ ঘৰে ঘৰে জয় বহুত উৎপাত কৰিছে এইফালে মোৰ বেগ আৰু এইফালে গাইজ খাওয়া দাওয়া কমপ্লিট চবে হে গাইজ ডগৰি খাইছে খালে এয়া চাইকেলত উঠি নিব লগা অৱস্থা হৈছে দিয়ক আৰু উপায় নাই অলপ পেটটো কিবা কৰি আছে তাৰমানে খাব অলপ বেছি হৈ গ'ল দিয়ক যাওঁ বনালোঁ কালি কিন্তু আপলোড দিম আজি চাওঁ আজি দিম দিয়ক তো সেয়ে আৰু খানা আছে এটা দুটা আৰু পিকনিকো আছে লগতে বঢ়িয়া বঢ়িয়া ভ্লগ পাব 2-3টামান আৰু মই ট্ৰাই কৰিম নতুন ভ্লগ দি থাকিব ট্ৰাই মানে কৰিম মানে কি আৰু জানেতো আৰু অহা যোৱা চলি থাকে তথাপি মই ট্ৰাই কৰিম দিব তো বাকী আপোনালোকে মোৰ যিমানখিনি অডিয়েঞ্চ আছে সেইখিনি থাকিব মোৰ চেনেলত আৰু মৰম দি থাকিব এনেকৈ লগ পাম নেক্সট ভিডিঅ'ত টেক কেয়াৰ জয় অসম বাই বাই শুভৰাত্ৰি